নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, নিশ্চয় ইতিমধ্যে আপোনালোকে সকলোখিনিয়ে কথা গম পাইছে যে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ ছেমিষ্টাৰ এক্সাম হ'বলৈ গৈ আছিল। গুৰুত্বপূৰ্ণ ছেমিষ্টাৰ এক্সাম ইতিমধ্যে টাইমটো পুনৰ আপডেট কৰা হৈছে কেইটামান গুৰুত্বপূৰ্ণ ছাবজেক্টৰ, সেইখিনি আমি আগতে জনাই আহিছিলোঁ। গতিকে সেই ভিডিঅ'টো যদি চোৱা নাই, লিংক ডেছক্ৰিপশ্যনত আছে, সকলোখিনি কথা চাই ভালদৰে আপোনালোকে কথাখিনি বুজিব পাৰিব। এতিয়া গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন জনাব বিচাৰিছোঁ, যিহেতু কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আপোনালোক সকলোৱে জ্ঞাত যে ইতিমধ্যে টাইম টেবুলখন পুনৰ আপডেট কৰা হৈছে, যিখিনি পৰীক্ষা এই টাইম টেবুলৰ ভিতৰত পৰিছে। গতিকে সেইখিনি মই সবিশেষ জানাবলৈ চেষ্টা কৰিছোঁ। গতিকে এটা কথা ৰিকুৱেষ্ট কৰিছোঁ, গতিকে আপোনালোকে নিশ্চয় সকলোৱে জ্ঞাত যে যিহেতু টাইম টেবুল আপডেট কৰা হৈছে, গতিকে সকলো ক্ষেত্ৰত খেলি মেলি হ'ব পাৰে। সেইখন দূৰ কৰিবলৈ, সেই সমস্যাটো দূৰ কৰিবলৈ কাৰেক্ট আপোনালোকে টাইম টেবুলখন কেনেকৈ ডাউনলোড কৰিব লাগিব এইটো যদি ইনফৰমেশ্যন জনাব বিচাৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মই জাষ্ট অতি কম সময়তে কথাখিনি সামৰণি কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো বন্ধুসকললৈ শ্বেয়াৰ কৰিব, কাৰণ গুৰুত্বপূৰ্ণ বিদ্যাং তথ্য আহি পৰিছে আমাৰ হাতত। ইতিমধ্যে আপোনালোকক জনাব বিচাৰিছোঁ গুৰুত্বপূৰ্ণ লেটেষ্ট ইনফৰমেশ্যন যিহেতু, গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো বন্ধুসকললৈ শ্বেয়াৰ কৰিব। ইতিমধ্যে টাইম টেবুলৰ ওপৰত এইটো যে ইনফৰমেশ্যন দিব বিচাৰিছোঁ। এইখন আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অফিচিয়েল ৱেবছাইটখন আপোনালোকে নিশ্চয় দেখিব পাৰিছে। আপোনালোকৰ নিজৰ মোবাইলতে KKHSU.in চাৰ্চ কৰিব। চাৰ্চ কৰি দিয়াৰ লগে লগে পপআপটো কাটি দিয়াৰ লগে নিশ্চয় দেখিছে আপকামিং সকলোখিনি আপডেট ইয়াত চলি আছে, নিশ্চয় দেখিছে। একেবাৰে গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে, মই জুম কৰি দেখাই দিছোঁ। ইয়াত নিশ্চয় দেখিছে আপডেটেড টাইম টেবুল 4 ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ নিউ কোৰ্ছ এক্সামিনেশ্যন 2023। তাত ক্লিক কৰিলে অট'মেটিক নিজৰ মোবাইলত ডাউনলোড হৈ যাব। ঠিক সেইদৰে আপডেটেড টাইম টেবুল 4 ডিগ্ৰী ছেকেণ্ড ছেমিষ্টাৰ অল্ড কোৰ্ছ এক্সামিনেশ্যন 2023। ঠিক একেদৰে লিংকত ক্লিক কৰিলে আপোনাৰ অট'মেটিক নিজৰ মোবাইল লেপটপ ডেস্কটপত ডাউনলোড হৈ যাব। তাৰ পৰা সকলোখিনি ডিটেইলছ ভালদৰে চাই বুজি ল'ব। আৰু ঠিক সেইদৰে আপডেটেড টাইম টেবুল 4 ডিগ্ৰী 6 ছেমিষ্টাৰ নিউ কোৰ্ছ এক্সামিনেশ্যন টাইম টেবুল 2023। তাত ক্লিক কৰি দিব। ক্লিক কৰি দিলে আপোনালোকৰ নিজৰ মোবাইল লেপটপত সেইখন অতি কম সময়তে অতি সহজতে ডাউনলোড হৈ যাব। মই দেখুৱাই দিছোঁ, অকণ ৱেইট কৰিব কেনেকৈ আপুনি কথাখিনি গুৰুত্ব দিব। ইয়াত নিশ্চয় দেখিছে এইখন হৈছে এখন টাইম টেবুল ডিগ্ৰী 6 ছেমিষ্টাৰ, মই যিহেতু ডেমো ভিডিঅ'। ইয়াত স্পষ্টকৈ উল্লেখ আছে, ৰেড লেটাৰত উল্লেখ আছে, নিশ্চয় দেখিছে দিছ টাইম টেবুল 4। ইয়াত নিশ্চয় দেখিছে দ্য ইৰলাৰ টাইম টেবুল। গতিকে এখন টাইম টেবুল যথেষ্টখিনি আপডেট কৰা হৈছে। গুৰুত্বপূৰ্ণ পোনপটীয়া কথাখিনি বুজাই দিছোঁ, সময় মোৰ হাতত কম আছে যিহেতু। নিশ্চয় দেখিছে ছুপাৰ কোটছ দ্য ইৰলাৰ টাইম টেবুলত উল্লেখ কৰিছে, নিশ্চয় দেখিছে। গতিকে এইটো ইনফৰমেশ্যন শ্বেয়াৰ কৰোঁ, কাৰণ ইয়াতে কেইটামান ছাবজেক্টে টাইম টেবুল চেঞ্জ কৰা হৈছে। এইটো কথা মনত ৰাখিব, কাৰণ প্ৰতিটো ছিষ্টেমটো মই আপোনাক বুজাই দিছোঁ, কথাখিনি আপোনালোকে বুজি পালেই হ'ব। কাৰণ সেই ছিষ্টেমটোৰ যোগেদিহে কেইটামান গুৰুত্বপূৰ্ণ ছেমিষ্টাৰ অৰ্থাৎ ছাবজেক্টৰ ডেটকেইটাহে বেলেগ কৰা হৈছে। গোটেই অল ছাবজেক্টখিনি ডেট কেতিয়াও চেঞ্জ কৰা নাই, এইটো কথা মনত ৰাখিব। গতিকে এইটো প্লিজ বন্ধুসকলে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আপোনাক নিজকে এটা অনুৰোধ কৰিছোঁ, কাৰণ এই ছিষ্টেমটোৰ যোগে আপুনি সহজতে নিজৰ টাইম টেবুলখন ডাউনলোড কৰি কথাখিনি ভালদৰে চাব। আপোনালোক কোনটো ছাবজেক্টত আপোনালোকৰ আপডেট হৈছে নেকি তলত কমেণ্ট নকৰাকৈ নাথাকিব। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ' বন্ধুসকলে শ্বেয়াৰ কৰিব। ইতিমধ্যে আপোনাৰ কেইটামান গুৰুত্বপূৰ্ণ ছাবজেক্টে টাইমটো বৃদ্ধি কৰা হৈছে বা সলনি কৰা হৈছে। বাকী যিখিনি টাইম টেবুল আগৰ টাইম টেবুলখনৰ মতে অনুষ্ঠিত হ'ব, কোনো চিন্তা কৰিব নালাগে। মুঠতে আপোনালোকে মনোযোগ দিব, সজাগ সচেতন হৈ থাকিব, কাৰণ ইতিমধ্যে আপডেট আহি পৰিলে। কাৰণ এই ইনফৰমেশ্যন বহুতে পোৱা নাই এতিয়ালৈকে। অনুৰোধ কৰিছোঁ ইনফৰমেশ্যন বন্ধুসকলে শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় অসম।